নমস্কাৰ বন্ধুসকল, টেকিনৰ চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈছোঁ যে আমি সকলোৱে অসমীয়া ফন্টছ, ইংৰাজী ফন্টছ, এই সকলোবোৰ ফন্টছ ক্ৰমে সকলোৱে ব্যৱহাৰ কৰোঁ। ইংৰাজী ফন্টছবোৰ সাধাৰণতে বিভিন্ন ষ্টাইলৰ বিভিন্ন ধৰণে আমি ব্যৱহাৰ কৰিব পাৰোঁ। বিভিন্ন ষ্টাইলেৰে এইবিলাক এডিট কৰিব পাৰোঁ। যিকোনো থাম্বনেইল, ফটো এডিটিং কৰোঁ, এই নাম লিখি কিনে যেনেকৈ ক্ৰিয়েশ্যন বনাওঁ, এই সকলোবোৰ ক্ষেত্ৰতে আমি ইংৰাজী ফন্টছবোৰ বেছিভাগেই ইউজ কৰোঁ। কিন্তু অসমীয়া ষ্টাইলিছ ফন্টছবোৰ কেনেকৈ ব্যৱহাৰ কৰিব পাৰি? অসমীয়া ষ্টাইলিছ ফন্টছবোৰ সাধাৰণতে ব্যৱহাৰ কৰিলে ভাল দেখা যায়, যিকোনো থাম্বনেইল এটা বনালে বহুত ভাল লাগে। গতিকে তেনেকুৱা ক্ষেত্ৰত আমি অসমীয়া ফন্টছবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহুত অসুবিধা হয়, কিয়নো এইবোৰ ডাউনলোড কৰাৰ ক্ষেত্ৰত বহুতো অসুবিধা দেখা দিয়ে। আমি কেনেকৈ ডাউনলোড কৰিব পাৰোঁ, কেনেকৈ ইয়াক ব্যৱহাৰ কৰিব পাৰোঁ, এই সকলোবোৰ কথা এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি যদি মোৰ চেনেলত নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনত প্ৰেছ কৰি দিব, যাতে মই আপলোড কৰা ভিডিঅ'টো আপুনি আগতীয়াকৈ চাব পাৰে। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমে আপুনি যাব লাগিব ক্ৰোম ব্ৰাউজাৰত যোৱাৰ লগে লগে আপুনি ক্ৰোম ব্ৰাউজাৰত যাব লাগিব। ক্ৰোম ব্ৰাউজাৰত গৈ কিনে আপুনি যিটো লিংক আপুনি পাব, সেইটো এই ফন্টছৰ লিংকটো, অসমীয়া ফন্টছৰ লিংকটো মই মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত দি দিছোঁ। তাৰ পৰা আপুনি ডাইৰেক্টলি এণ্টাৰ কৰিব পাৰে। মই এইটো দি দিছোঁ, গতিকে ইয়াতে লিখা আছে 33 আছামিজ ফন্ট। এইটো আপুনি ডাউনলোড কৰিব লাগিব। মোৰ আগতীয়াকৈ ডাউনলোড কৰি থোৱা আছে, গতিকে মই পোনে ডাইৰেক্ট ভিডিঅ'টো আৰু আপুনি ইয়াৰ পৰা যাব লাগিব ফাইল মেনেজাৰত। আপোনাৰ ফাইল মেনেজাৰত যাব লাগিব। গৈ কেনে আপুনি ইয়াৰ পৰা ডাউনলোড যিটো কৰিছে, আপুনি ফন্টছ যিবিলাক ডাউনলোড কৰিছে সেইবিলাক ডাউনলোড অপশ্যনত ৰখা আছে। গতিকে আপুনি ইয়াতে লিখিব লাগিব, ইয়াতে চাব লাগিব। গতিকে মই ইয়াত ডাউনলোড কৰি থৈছোঁ 33 আছামিজ ফন্ট জিপত আছে। এইটো আপুনি জিপত আছে, গতিকে এইটো এক্সট্ৰেক্ট কৰিব লাগিব। কিন্তু ইয়াতে এটা প্ৰব্লেম হৈছে যে বহুতৰে মোবাইলতে মানে মোবাইল ডিভাইচত এক্সট্ৰেক্ট কৰা বিশেষকৈ এটা মানে সুবিধা থাকে যে সেই ডিভাইচৰ লগতে থাকে এক্সট্ৰেক্ট কৰাৰ অপশ্যনটো। গতিকে ইয়াত নাই, মোৰ তাত নাই। গতিকে মই এটা তাৰ কাৰণে এপছ ডাউনলোড কৰিছোঁ। সেই এপছটো মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি থৈছোঁ, ZArchiver। প্লে ষ্ট'ৰত গৈ কিনে আপুনি ZArchiver এটা অপশ্যন আছে, তাৰ পৰা আপুনি ক্লিক কৰি দিয়ে কিনে আপুনি ইয়াৰ পৰা ডাউনলোড কৰি ল'ব লাগিব। যিহেতু মই ডাউনলোড কৰিছোঁ, গতিকে সেইটোত গৈ কিনে আপুনি ইয়াতে আপুনি চাব লাগিব যে ডাউনলোড ক'ত আছে, ডাউনলোডটো চাব লাগিব। ফন্টছ আপুনি যিবিলাক ফন্টছ ডাউনলোড কৰিছে এই সকলোবোৰ ফন্টছ এই ZArchiverত সকলোবোৰ আহি যাব। ইয়াতে মই জিপত আছে যিটো ৰাখিছোঁ 33 আছামিজ ফন্টছ, এইটো আপুনি এক্সট্ৰেক্ট কৰি দিব লাগিব। এক্সট্ৰেক্ট হিয়াৰ, ইয়াত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপুনি এনেদৰে এটা অপশ্যন পাই যাব যে আপোনাৰ এইটো হৈছে। আগতে মই এক্সট্ৰেক্ট কৰিছোঁ কিন্তু হোৱা নাই, আগতে কৰি থৈছোঁ যাৰ কাৰণে এনেকুৱা হৈছে। মই বেলেগ এটা দেখাই আছোঁ, যিটো আছে ইয়াৰ পৰা আপুনি এক্সট্ৰেক্ট কৰিব লাগিব। সকলোবোৰ এক্সট্ৰেক্ট কৰাৰ পিছত আপুনি এতিয়া পিক্সেল লেবত আপুনি ইয়াৰ পৰা এডিট কৰিব পাৰিব। পিক্সেল লেব যদি এতিয়ালৈকে আপুনি ডাউনলোড কৰা নাই তেন্তে এতিয়া ভিডিঅ' ডেছক্ৰিপশ্যনত আছে, তাৰ পৰা আপুনি ডাউনলোড কৰিব পাৰে। পিক্সেল লেবত যোৱাৰ লগে লগে আপুনি কেনেকৈ বস্তুবিলাক বনাব, কেনেকৈ আপুনি যিকোনো এটা ভিডিঅ' বনাব, তাৰ লগতে আপুনি যাব লাগিব এই যিটো অপশ্যন আছে ইয়াত যাব লাগিব। ইয়াত যোৱাৰ লগে লগে এটা পেজ অপেন হৈ যাব। আপুনি ইয়াত লিখিব লাগিব, কিবা এটা লিখিব লাগিব। তাৰ মই লিখিছোঁ আপুনি ইয়াত যিকোনো ধৰণৰ এটা শব্দ টাইপিং কৰক। যেনেকৈ মই লিখি আছোঁ নুৰ ক্ৰিয়েশ্যন ফটোগ্ৰাফী, এইটো লিখি আছোঁ অসমীয়াত। গতিকে এইটো চাব অলপ। এতিয়া আপুনি যাব লাগিব একেবাৰে এইফালে AV ফন্ট এইটো আছে নহয়, এইটোত ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে লিখা আছে ফন্টছ, মাই ফন্টছ ৰিচেণ্ট।
আপুনি মাই ফন্টছত ক্লিক কৰিব লাগিব। মাই ফন্টছত ক্লিক কৰাৰ লগে লগে আপুনি যিবিলাক ডাউনলোড কৰিছে, গতিকে মই ডাউনলোড কৰি থৈছোঁ, গতিকে মই এনেকুৱা দেখাই আছে। আপুনি যিবিলাক ডাউনলোড কৰিব সেই গোটেইবিলাক ইয়াতে লিখা থাকিব। গতিকে মই এনেকৈ এটা দেখাই আছোঁ, মোৰ ক্ৰিয়েশ্যন ফটোগ্ৰাফী, এইটো ইয়াত আহি যাব। এইটো আপুনি অলপ ষ্টাইল কৰিব পাৰে, অলপ ষ্টাইলৰ কাৰণে আপুনি শ্বেডো দিব লাগিব। বেছি ভাল লগা নাই, গতিকে মই বেলেগ এটা আছে, আগতে থাৰ্ড যেটা আছে সেইটো দি লওঁ। আপুনি এনেকৈ ষ্টাইলিছ বনাব পাৰে। এনেকৈ আপুনি ইয়াৰ পৰা বহুতো ধৰণৰ আপুনি এডিট কৰিব পাৰিব। আপোনাৰ নিজৰ ইচ্ছামতে আপুনি যিকোনো ভিডিঅ' বা যিকোনো থাম্বনেইল বনাব পাৰিব। ইয়াৰ পৰা আপুনি এক্সপোৰ্ট ইমেজ এইটো ক্লিক কৰি দিব লাগিব। ছেভ টু গেলাৰী দিয়াৰ লগে লগে আপোনাৰ ফটোটো গেলাৰীত আহি যাব। তো এনেকৈ আপুনি আপোনাৰ ফন্টছবোৰ ডাউনলোড কৰিব পাৰে আৰু অসমীয়া ফন্টছবোৰ ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ থাম্বনেইল সকলোবোৰ বনাব পাৰে আপোনাৰ ভালৰ কাৰণে। গতিকে মই এনেকুৱা নিউজ আৰু ভিডিঅ' দি থাকিম। যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।